শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনিয়ে অসমৰ দৰিদ্ৰ জনগণৰ জীৱনলৈ এক আশাৰ বন্তি কঢ়িয়াই আনিছে। নিৰ্বাচনৰ আগতে আমি 830 টকাৰে যি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, তাক প্ৰথমে 1000 আৰু 1250 টকালৈকে বৰ্তমান আমি লৈ যাব পাৰিছো। অনাগত দিনসমূহত অৰুণোদয় আঁচনিক আৰু অধিক শক্তিশালী, প্ৰতি মাহত যাতে আৰু বেছি টকা অসমৰ আই মাতৃসকলে পাব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো। অহা 12 ডিচেম্বৰৰ দিনটোত আমি অৰুণোদয়ত দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক অন্তৰ্ভুক্তকৰণৰ ব্যৱস্থা হাতত লৈছো। গোলাঘাট জিলাৰ বোকাখাট, দেৰগাঁও, সৰুপথাৰ, খুমটাই আৰু গোলাঘাট সমষ্টিত অৰুণোদয় আঁচনিৰ আৰু 6000কৈ 30,000 মহিলাক আমি অৰুণোদয় আঁচনি নতুনকৈ দিবৰ বাবে সিদ্ধান্ত লৈছো। অহা 12 তাৰিখৰ পৰা এই কৰ্মযজ্ঞ আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনিৰে গোলাঘাট জিলাৰ আৰু 30,000 পৰিয়ালক আমি আৰ্থিকভাৱে সকাহ দিয়াৰ বাবে পৰিকল্পনা কৰিছো। এই ধৰণে 27 লাখ মহিলাক অৰুণোদয় আঁচনিৰ লগত জড়িত কৰাৰ পিছত অহা বছৰ আৰু 8 লাখ মহিলাক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ আমি ইতিমধ্যে পৰিকল্পনা হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ কৃষি ক্ষেত্ৰলৈ এক বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনাৰ বাবে আমাৰ চৰকাৰে ব্যৱস্থা হাতত লৈছে। গোলাঘাট জিলা কৃষি প্ৰধান জিলা। আমি কপালৰ ঘাম মাটিত পেলাই যিসকল কৃষকে খেতি কৰে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপে আমি ধান কিনাৰ এখন আঁচনি যোৱা বছৰ আৰম্ভ কৰিছিলো। যোৱা বছৰ আৰু 30 জানুৱাৰীৰ আগতে আৰু 30,000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছো। মাইক্ৰ' ফাইনেন্স লোন লোৱা 25 লাখ মহিলাৰ 11 লাখক উদগনিমূলক সাহায্য দিয়াৰ পিছত আৰু বাকী থকা 14 লাখ মহিলাৰ লোন বেংকত পৰিশোধ কৰি ঋণমুক্ত প্ৰমাণপত্ৰ দিয়াৰো কাৰ্যসূচী আমি অতি সোনকালে আৰম্ভ কৰিব খুজিছো।